ভালে আছে? মই মনিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা টেষ্টি আৰু ডিলিচিয়াছ ৰেচিপি। বলকচোন পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ হাফ লিটাৰ গাখীৰ, এটা সৰু চাইজৰ ব্ৰেড, দুটামান ইলাইচি, কাজু, পিস্তা আৰু আলমণ্ড। এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গাখীৰখিনি মই গেছত উঠাই দিছোঁ উতলিবলৈ আৰু ইয়াত দি লৈছোঁ আধা কাপ চেনি আৰু দুপাতমান চেফ্ৰন। আপোনালোকৰ ওচৰত যদি চেফ্ৰন নাই তেতিয়াহ'লে অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি মই ভালদৰে লৰাই উতলিবলৈ দিম। এতিয়া মই লৈছোঁ ব্ৰেডটো। এনেকুৱা এটা সৰু চাইজৰ গিলাচ নাইবা বটলৰ সাফৰেৰেও আপোনালোকে ব্ৰেডখিনি সৰু সৰুকৈ এনেকুৱা দেখুওৱা ধৰণে কাটি ল'ব। এয়া চাওক, মোৰ ব্ৰেডখিনি কটা হৈ গ'ল আৰু এয়া গাখীৰখিনিও ভালদৰে উতলা হৈ গ'ল। গাখীৰখিনি অকণমান বেছি সময় উতলাব যাতে ই অকণমান ঘন হয়। এতিয়া ইয়াত মই দি লৈছোঁ অলপমান ইলাইচি পাউডাৰ। ইলাইচি পাউডাৰটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। এয়া চাওক, অকণমান সময় উতলোৱাৰ পাছত গাখীৰখিনি অকণমান ডাঠ হৈ পৰিছে আৰু এতিয়া এইখিনি মই এটা বাউলত বাকি লৈ অকণমান সময় ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত গাখীৰখিনিত কাটি থোৱা ব্ৰেডখিনি যে আছিল তাৰ পৰা এখন এখনকৈ এনেকুৱাকৈ ডিপ কৰি দি যাম। এতিয়া ব্ৰেডখিনি ডিপ কৰাৰ পাছত যিখিনি গাখীৰ বাকী ৰৈ গৈছিলে সেই গাখীৰখিনি এতিয়া মই ব্ৰেডখিনিৰ ওপৰত অলপ অলপকৈ দি যাম। আৰু এতিয়া ইয়াত দি লৈছোঁ কাটি থোৱা আলমণ্ডখিনি, কাটি থোৱা পিস্তা আৰু কাজু আটাইখিনি মই ইয়াত দি দিলোঁ। এয়া চাওক, আমাৰ ব্ৰেডৰ ৰসমলাই ৰেডি। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰি খাবচোন। এতিয়া সময় হৈছে আবেলি 4:30 আৰু বতৰটো চাওকচোন ইমান ধুনীয়া। আৰু বৰষুণৰ বতৰত কিবা যে চটপটা গৰম কিবা টেষ্টি খাবলৈ মন যায়, নহয়নে? আপোনালোকৰো কাৰ কাৰ খাবলৈ মন যায় কমেণ্ট কৰি জনাবচোন। আৰু যিহেতু বৰষুণ দি আছে সেইকাৰণে বজাৰলৈতো যাব নোৱাৰি, সেয়ে ভাবিলোঁ ঘৰতে কিবা এটা টেষ্টি বনাওঁ। ইয়াত মই লৈ লৈছোঁ 2 কাপ আটা। আপোনালোকে প্ৰয়োজন অনুসৰি কম বেছি কৰি ল'ব পাৰে। মোক ইমানখিনিয়ে প্ৰয়োজন আছিল সেইকাৰণে মই ইমানখিনিয়ে লৈছোঁ আৰু আটাখিনি মই এতিয়া ভালদৰে মঠি ল'ম। সেয়া চাওক, আটাখিনি মোৰ ধুনীয়াকৈ মঠা হৈ গ'ল। আৰু মই যিহেতু 3খনেই বনাম সেইকাৰণে মই 3খন ৰুটি বনাই লৈছোঁ। আৰু এতিয়া চিকেনখিনি অকণমান ভালদৰে বইল কৰি সৰু সৰুকৈ কাটি লৈ ইয়াত অকণমান হালধি আৰু নিমখ দি পেলাই ভাজি লৈছোঁ। আৰু এতিয়া 2টা পিঁয়াজ মই কাটি লৈছিলোঁ আৰু সেই পিঁয়াজ দুটাও সেইখিনি তেলতে অকণমান ভাজি লৈছোঁ। পিঁয়াজখিনি বহুত বেছি ভাজিব নালাগে। আৰু আধা ভাজা হোৱাৰ পাছতে ইয়াত মই চিকেনখিনিও দি দিম। আৰু ইয়াত দি লৈছোঁ অকণমান চচ। এইখিনি মই 2 মিনিটমান সময়ৰ কাৰণে লৰাই থাকিম। আৰু এতিয়া এইখিনি মই প্লেট এখনত উঠাই ল'ম। আৰু এতিয়া চাওক, মই ৰুটিকেইখন বেলি লৈছোঁ আৰু এতিয়া এখন এখনকৈ মই টাৱাত দি সেকি ল'ম।
ৰুটিখন আধা সেকা হোৱাৰ পাছত ইয়াৰ ওপৰত মই দি লৈছোঁ অকণমান ৰিফাইন তেল। আৰু এইখন মই এতিয়া দুবাৰমান ওলট পালট কৰি দি নমাই থ'ম। এতিয়া মই কণী এটা ধুনীয়াকৈ ফেটি লৈছোঁ আৰু কণীটো টাৱাত দি ধুনীয়াকৈ বহলাই ল'ম। আৰু ইয়াৰ ওপৰত মই এতিয়া ভাজি থোৱা ৰুটি এখন দি যাম। আৰু এতিয়া ইয়াত ভাজি থোৱা পিঁয়াজ আৰু চিকেনৰ মিশ্ৰণখিনি যে আছিল সেইখিনি দি ল'ম। আৰু ইয়াত মই দি দিম অকণমান মেয়নেজ। এতিয়া মই ৰুটিখন ভালদৰে ৰোল কৰি দিম আৰু পেপাৰ এখনৰ সহায়ত ৰোলটো ৰেপ কৰি দিম। এয়া চাওক আমাৰ গৰম গৰম চিকেন ৰোল ৰেডি। আৰু এতিয়া বৰষুণত ধুনীয়াকৈ চাহ একাপৰ সৈতে আৰু জুতি লওক।